ঐ তেজ খোৱা তোৰ উঠিব হোৱাই নাই নে দেউতা কালি ৰাতি দেৰিকে শুৱা সেইকাৰণে দেৰিকে উঠিছোঁ আকৌ বহুত টোপনি ধৰি আছিলে আপুনি জগাই দিলে বুলিহে নহবা স্কুলে দেৰিয়ে হ'লহেঁতেন এনেকে দেৰিলৈকে শুই থাকিলে নহয় গৰু এনেকে যদি শুই থাক কাক ইকদাল কৰিবি স্কুল কলেজ বাদ দিবি আৰু ঘৰতে বহি থাক মায়ে এজনী ৰাতিপুৱা পৰা দিনটোলৈকে তোৰ কাৰণে কষ্ট কৰি মৰিছে আৰু গৰু তই শুই থাক হা শুই আছ তোক আজি মই এনেকুৱা পিটিম নহয় দেউতা কি কৰিব খুজিছা মই আজিৰ পৰা ৰাতিপুৱা সোনকালে উঠিম বিদ্যা শপত খাই কৈছোঁ প্লিজ দেউতা হেল্ল' দাদা গুড মৰ্ণিং গুড মৰ্ণিং ভণ্টি উঠিলি উঠিলোঁ পাই তুমি কেতিয়া উঠিলা তহঁত ককাই ভনীয়ে দুটা গুড মৰ্ণিং কৰি থাকিব নালাগে সোনকালে গা চা ধুই স্কুললৈ ওলাগে যা ৰাতিপুৱাতো পঢ়িবলৈ খবৰ নায়েই উঠিবি দেৰিকৈ তাৰপিছত লগালগ স্কুললৈ যাওঁ এইবাৰ চাবি আকৌ তই দুটা পৰীক্ষাত যদি বেয়া নম্বৰ পাবলৈ হয় তেতিয়া গম পাই যাবি বাপেৰ কেনেকুৱা দেউতা যাওঁ মই মিছাকৈ কোৱা নাই তহঁত দুটাক ৱাৰ্ণিং দি থৈছোঁ সিবাৰো তহঁত দুটা পৰীক্ষাত ইমান বেয়া নম্বৰ পাইছোঁ স্কুলৰ পৰা কমপ্লেইন আহিছেই এইবাৰো যদি বেয়া নম্বৰ পাবলৈ হয় চাবি আকৌ ইমান কষ্ট কৰি তহঁত দুটাক পঢ়ুৱাইছোঁ আৰু তহঁতি ধিটিঙালি কৰিব ফুৰ চাবি আকৌ এইবাৰ পৰীক্ষাত যদি বেয়া নম্বৰ পাবলৈ হয় দুটাকে একদম দগৰাই পিটিম হ'ব দেউতা আজিৰ পৰা ভালকৈ পঢ়িম তোমাৰ কষ্ট অথলে যাবলৈ নিদিওঁ অকল মোৰ কষ্ট নে অকল মই কষ্ট কৰিছোঁ তহঁতৰ কাৰণে তহঁতৰ মায়ে কেনেকুৱা কষ্ট কৰিছে বুলি ভাবিছ তহঁতি গম পাৱ জানো পঢ়া শুনা খবৰ নাই অকল মোবাইল ভাঙিম তহঁতৰ চাই থাক এইকেইদিনলৈকে হ'ব দেউতা আজিৰ পৰা ভালকৈ পঢ়িম দেউতা আজিৰ পৰা ভালকৈ পঢ়িম